সুচৰাই আনিছিলো ও তোকে মই জোনালী ও তামোলৰ ঢকুৱাত তুলি বাঁহৰ গাঁঠিৰ চকা গছৰ পাতে টকা তাকে দেখি নিছিলো তোৰ দোকানৰ ধূলি আৰু শুনিছিলো জোন বাইৰ সাধু চোতালত পানী ৰৈ পাতি জোন বাৰ বুকুতে তুলসীৰ তলতে মৃগ পহু চৰা থাকোতে চাই তোৰ কলা ফুলতে মোহে খাই নোৱাৰি থাকি নচাই মাৰি দিছিলো মই মনত আছেনে নাই লাহে লাহে কৈ জোনালী গাভৰু হৈ আহিলি কৰিলি লাজ মোলৈকে ঐ কৰিলি লাজ মোলৈকে দৰাই দিওঁ কি যে কথাবোৰ কয় একনো আকৌ সুধিব লাগিছে কেলে কিনো অসুবিধাটো হ'ব ভালহে হ'ব পিছে তাই কেতিয়াকৈ পঠিয়াব কাইলৈ ঠিক আছে মই বৰ এওঁক আগবঢ়াই আনিবলৈ ক'ম হ'ব ৰাখিছোঁ এতিয়া হয় সেইসোপা চাগে জ্বলি পুৰি এঙাৰ হ'লগৈ দাদা অফিচ ছুটি হ'ল পিছে তুমি দোকান বন্ধ কৰি কোনফালে মই অলপ বজাৰ কৰিব লাগে কাইলৈ বোলে মায়ে নামঘৰত শৰাই এখন দিব হয় নেকি ভাল কথা বুজিছা বৰ ভাল কথা তুমি যে দোকানৰ লগতে ঘৰখনলৈও মন দিছা বৰ ভাল কথা হেৰা আমাৰ ইয়াক বুজাবাচোন ঘৰতে এনেই বহি থাকি মনটো বেয়া লাগে বুলি গাঁৱৰ পৰা ইয়ালৈ আনিম নাই কোনো কাণ সাৰেই নাই দাদা সিও কিবা কিবি চিন্তা কৰিছে পৰহিলে বোলে ইণ্টাৰভিউ এটাও দিয়াৰ কথা জানো পাই কি হয় গৈ হ'বলৈ আৰু কিটো আছে ছোৱালীজনী আহিব পঢ়িব 2 বছৰ থাকি গুচি যাবগৈ মোৰ লগ এটা হ'ব তাই আহিবলৈ ওলোৱাত মই বেয়া পোৱা নাই নহয় আহক কিন্তু পঢ়িবলৈ তাতে 2 বছৰ আমি তাক 2 বছৰ খুৱাই পিন্ধাই ৰাখিব নোৱাৰিম নে সেইজন দদাইদেৱে দেখোন মোক লগত ৰাখি 10টা বছৰ মোক পঢ়াই শুনাই তোমালৈ বিয়া পৰ্যন্ত দিলে আহা মই খুৱাই পিন্ধাই ৰাখিব নোৱাৰিম বুলি কোৱা নাই নহয় কিন্তু এজনী ছোৱালীৰ দায়িত্ব লোৱাটো কি ইমান সহজ কথা মই জানো নহয় তোমালোক মতা মানুহবোৰ এনেকুৱাই নিজৰ বেলিকা ঠিকেই থাকা আমাৰ কথাৰহে কোনো গুৰুত্ব নাই পবালি তুমি ঠিক আছে তাই আহিব নালাগে মই এতিয়াই ফোন কৰি কৈ দিওঁ ৰ'বাচোন ৰ'বা কিয় এনেকুৱাখন কৰা ৰ'বাচোন মোকতো অলপ ভাবিবলৈ সময় দিয়া হেৰা মোৰ মোবাইলটো শুনাচোন মানি বেগটো হেৰি নহয় মই এটা কথা ভাবিছোঁ বুজিছা মল্লিকা আহিব খুজিছে আহক কেইদিনমানৰ বাবে পিছে তাই ইয়াত থাকি পঢ়িব নালাগে বুজিছা
মই কি জানো মই দদাইদেউক তাইক এবাৰ ইয়ালৈ পঠিয়াবলৈ কোৱাৰ পিছত এতিয়াতো নালাগে বুলি কেনেকৈ কওঁ যি মন যায় কৰি থাকক ঠিক আছে খুৰাক বুজোৱাৰ দায়িত্ব বাৰু মোৰ পিছে তুমিহে বুজা নাই আৰে ঘৰত থকা মৰমৰ দেৱৰটোকে চম্ভালিব পৰা নাই তুমি আকৌ জুই ওচৰলৈ ঘিউ আনিব খুজিছা তেনেকুৱা লাজ লগা কথা নকবা নিজৰ ঘৰৰ মানুহকে ইমান সন্দেহ কৰেনে সন্দেহৰ কথা নহয় আৰু এইবোৰ কথা শুনিবলৈহে বেয়া কিন্তু একদম সঁচা কথা ৰবা ৰিং হৈছে অ' খুৰা হয় মই কৈছোঁ হয় আচ্ছা খুৰা এই যে মল্লিকা হয় অ' হয় নেকি হয় হ'ব বাৰু মই গৈ লৈ আহিমগৈ হ'ব থৈছোঁ হেৰা ভনীয়েৰা পাবহিয়ে এতিয়া ৰাতিপুৱাই আহিছে তোমাৰ মৰমৰ দেৱৰটো ক'ত ক'ত মানে গণেশগুৰি চাৰিআলিৰে কোনোবা এটা অফিচত য'তেই নহওক কিয় তই কিন্তু ইণ্টাৰভিউটো ভালকৈ দিবি ভাল বেয়ানো কি চব ভেকু ভাওনা আচলতে এইবোৰ চব আগতে ফিটিং হৈ থাকিও ৰিটেনটোতো ভাল হয়েই ভাইভাটোহে মেইন ভাইদা হয়তো আকৌ কোন ফাইদা নহয় অ' ভাইভা মানে মৌখিক পৰীক্ষা সাক্ষাৎকাৰ ৰবা মই বুজাই দিছোঁ ধৰি ল তই ইণ্টাৰভিউ দিবলৈ আহিছ আৰু মই ইণ্টাৰভিউ বৰ্ডৰ চেয়াৰমেন এতিয়া সোমাই আহ মহাশয় সোমাব পাওনে য়েছ কাম ইন বহিবলৈ ক আকৌ চিট ডাউন থেংক ইউ ছাৰ থেংক ইউ ছাৰ স্পেলিং কৰা TZK নহয় TIKT TN হ'ব তোমাৰ নাম কি মিণ্টু বৰুৱা ঘৰ সোণাপুৰত পঢ়া শুনা আণ্ডাৰ মেট্ৰিক পাছ আচ্ছা এই চাকৰিটোৰ বাবে তুমি নিজকে যোগ্য বুলি ভাবানে জানো পাই শৰাইঘাট দলং বনাওঁতে কিমান বেগ চিমেণ্ট লাগিছিল শিং নথকা গৰুক লাওমোৰা বোলে কিন্তু খৰ্গ নথকা গৰুক কি বুলি কয় চাকৰিটো পালে তুমি কি কৰিবা মই বিয়া পাতিম ছাৰ তই যদি ইঞ্জিনিয়াৰ তোক সুধিব ঔৰংজেবৰ কথা তই যদি ডাক্তৰ তোক সুধিব তেণ্ডুলকাৰৰ কথা মুঠতে তই যে একো নজনা এটা জধা মূৰ্খ সেইটো প্ৰমাণ কৰি ক'ব ঠিক আছে তুমি যোৱা ইয়াকে বোলে ভাইভা ধুৰ হেৰ এইবোৰ কৰাতকৈ চাউল দালি বেছি টকাই ভাল হাঁহিব নালাগে বৰ দেখোন কৈছিলা তাই আহিব নালাগে বুলি এতিয়া খুলখালীয়েকক পাই একেবাৰে ক'ত থম ক'ত নথম তাইক তুমি যিমান ভাল পোৱা ময়ো সিমানেই ভাল পাওঁ কিন্তু আচল কথাটো তুমি এতিয়াও বুজা নাই ডেকা ল'ৰা ছোৱালীক চম্ভালাটো বৰ ৰিস্কি হে দীপ্তা চিনি পোৱা নাই মই মল্লিকা আকৌ মল্লিকা আৰে তাৰমানে ডেৰগয়া মল্লু ৰাণী যোৱাবাৰ দেখোঁতে জুইশলা কাঠিটোৰ নিচিনা আছিলা এতিয়া দেখিছো ধুনীয়া ডাঙৰ ছোৱালী এজনী হৈ পৰিলা বাহ তুমিও কিন্তু আগতকৈ কিছু হেণ্ডচু হৈ গৈছা দেই দীপ্তা সেয়া বাদ দিয়া পৰীক্ষাত ইমান ভাল ৰিজাল্ট কৰিলা মোলৈ কি আনিছা বোকাখাতৰ পেৰা তোমাৰ দৰে চুইট তুমি কিন্তু মোৰ পচন্দৰ কথা ভাল মনত ৰাখিছা দেই মল্লিকা যোৱাচোন যোৱা পানী এগিলাচ আনাগৈ আলবাল আলবাল পানী বৈ নাযাবৰ কাৰণে গছৰ চাৰিওফালে মাটিৰে দিয়া ঘেৰ মানে হ'ব আলবাল ৰাইট তেনেহ'লে পথালিকৈ তিনিটা আখৰ জ্যোতিপ্ৰসাদৰ এখন নাটকৰ নাম হ'ব লভিতা তেতিয়াহ'লে সংস্কৰণ মানে তাৰে হ'ব ন তাৰে চাৰিটা আখৰ টাঙৰণ বাহ ইংলিছ মিডিয়ামত পঢ়িও কিছু অসমীয়া জনা দেখিছো অসমীয়া হৈ নিজৰ মাতৃভাষাটো নাজানিলে কেনেকে হ'ব আৰু দীপ্তা তোমালোকৰ এয়াই ভুল ইংৰাজী মাধ্যমত পঢ়িলো বুলিয়েই অসমীয়া ভাষা সংস্কৃতিৰ বিষয়ে একো নাজানো বুলি কেলে ভাবিলো বেছিভাগেই তেনেকুৱা যে অসমীয়া মাধ্যমৰ বেছিভাগেনো কিমান ফালিছে দেখিছো নহয় বাপৰে
ইমান খং নে চাও মল্লিকা পেপাৰখন দিয়াচোন গুড মৰ্ণিং ভিনদেউ এইখন লওক যোৱাচোন এগিলাচ পানী আনাগৈ ঐ ৰচোন তোৰ ইণ্টাৰভিউ কেতিয়া আজিয়েই 11 বজাত তই তেতিয়াহ'লে এতিয়ালৈকে ইয়াত কি কৰি আছ যা যা জল্দি যা আৰে 7টা বাজিছেহে যাওঁতে খুব বেছি 2 ঘণ্টা লাগিব আৰে ৰাস্তাত ট্ৰেফিক জামো হ'ব পাৰে এইবোৰ কামত সদায় আগতীয়াকৈ উপস্থিত হ'ব লাগে যা যা সোনকালে যা ইণ্টাৰভিউ এটা দিবলৈ যাম ৰাতিপুৱা মুঠটোৱে বেয়া কৰি দিলে অ বৌ মই আহিছোঁ আপুনি কলৈকে যাব সোণাপুৰ সোণাপুৰ মইতো সোণাপুৰতে থাকোঁ কলেজৰ ওচৰত আপুনি আগলে মোৰ দাদাক চিনি পাব পাৰে ইৰিগেশ্যনৰ ইঞ্জিনিয়াৰ অৰুণ বৰুৱা বি মই পিছে জেইহে আকৌ যোৰহাট প্ৰিন্স অফ ৱেলছৰ প্ৰডাক্ট আপুনি পঢ়ি আছে কোন কলেজত দাদা বেয়া নাপায় যদি আপুনি সেইটো চিটালৈ যাব নেকি অঁ চিয়'ৰ আপুনি বহক পিছত কথা পাতিম হেৰি সোণাপুৰ পালেহি নামক হেৰি হেৰি সোণাপুৰ পালোহি নামক হেৰি উঠক আপোনাক কিন্তু মানি গৈছো দেই ইমান টোপনি নে সোণাপুৰ পালোহি নামক আপোনাৰ গাটো বেয়া যদি মই অলপ আগুৱাই দিওঁ নেকি নালাগে ধন্যবাদ মই দীপজ্যোতি বৰুৱা নমস্কাৰ আপোনাৰ নামটো নকলে হাই মোৰ নাম ৰাজীৱ মোৰ নাম মাল্লিকা অহ এইকেইদিন তোমাক দেখিয়ে আছো দীপদাহঁতৰ ঘৰত ফুৰিবলৈ আহিছা ৰিলেটিভ ৰিলেটিভ হয়
কিন্তু ফুৰিবলৈ অহা নাই ইয়াৰ কলেজতে এডমিশ্যন ল'ম TDC ফাৰ্ষ্ট ইয়াৰ আৰ্টছ অ হয় নেকি ময়ো ইয়াতে পঢ়োঁ TDC ছেকেণ্ড ইয়াৰ নিজে এনেকৈ চিনাকি হোৱাৰ কাৰণে বেয়া নাপাবা আকৌ নাই নাই কিয় বেয়া পাম তাতে মোৰ ইয়াততো কোনো ফ্ৰেণ্ডো নাই অ ৰিয়েলি একচুৱেলি মই মানে তোমাক এনিৱে আজি যাওঁ আকৌ লগ পাম অ'কে বাই বাই হয় দেৰি গৈ অঁ কোননো ইয়াৰে এনে কিবা এটা সুধিছিল পিছে ইমান সোনকালে আহি পালাহি যে ব'লা ব'লা ইণ্টাৰভিউ কেনেকুৱা হ'ল সেইটোৱেতো ট্ৰেজেডি ইণ্টাৰভিউ সদায় ভাল হয় পিছে কামহে নহয় ঐ শুনা কি হলো মিন্টু দা থৰ লাগিল যে কি ভাবিছে হেৰৌ কিডাল ভাবিবি অ' ভাবিবলে মূৰত ইমানবোৰ জেগাই নাই তহঁতৰে ভাল বুইছ বিন্দাছ খাইছ বইছ ফূৰ্তি কৰিছ আৰু আমাৰ হেৰৌ দিনটো দোকানত বহি চাউল দালি বিক্ৰী কৰি থাকোঁতে গৈছে তাৰপিছত আৰু কিটো ভাবিবি আমাতকৈ তোৰ অৱস্থা বহুত ভাল মিন্টুদা আমিতো নিজৰ ঘৰৰ পইচাৰে চলি আছো তোৰতো নিজৰ দোকানৰ ইনকমটো আছে মজাই বেলেগ 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 টোটেলি এক্সেপশ্যনেল কি পাৰ্চনেলিটি কি বিউটি ঐ তোৰ তাৰমানে চাকৰি হৈ গ'ল আৰে সোণাপুৰত এনেকুৱা এজনী ছোৱালী আছে মই গম নাপাওঁ তাৰ মানে কেছ কেজেং কোন ছোৱালী কি নাম নামটোৱে নকলে নহয় গছত কঁঠাল ওঠত তেল চিনাকি নহওঁতেই চেল বেল চিনাকি হলো কথাও পাতিলো ঘৰলৈকে আগবঢ়াই দিওঁ বুলি ক'লো পিছে তাইহে না ক'লে ঐ ছোৱালীবিলাকে প্ৰথমতে না না বুলি কয়েই কিন্তু তাৰ মাজতে থকা হাঁহটো বিচাৰিব জানিব লাগিব ঐ কাছাৰৰ ধুনীয়া ঐ হাফলং চহৰখন ঐ পাহাৰত জিলিকি পৰে তহৰে ধুনীয়া লাহুদাং দেহাতী ঐ দেখিব কুছে ব্ৰহ্মপুত্ৰৰ শৰাইঘাটলৈ তহকেহে মই চিঠি দিছিলং কাছৰ পিঠিত থাকেহে চলং তহ কৈছিলি নলং চিঠিৰ মাজতে মৰম দিছিলং চিঠিৰ মাজতে চুমা দিছিলং কেলে তহনো ললি আজ্য হৈ গেজেং মৰম দিবই লাগিব আজ্য হৈ গেজেং চেনেহ দিবই লাগিব আজ্যই গেজেং মৰম দিবই লাগিব আজ্যই গেজেং চেনেহ দিবই লাগিব আজ্য হৈ গেজেং লাগিবই লাগিবই অমাতৰ মা গেজেং তহৰ নাম বাকচ ধনে নাই কেনেকৈ গেজেং তহক লিখি জানো গেজেং তহৰ নাম বাকচ ধনে নাই কেনেকৈ গেজেং তহক পাহৰিব নোৱাৰো তহক আজ হৈ গেজেং লাগিবই লাগিবই অমাতৰ মা
যদি মাতৰ নেপাং যদি মাতৰ মা চেলেং পেটেং নকৰ গেজেং হিয়াই কান্দিব পাৰিবিনে মোহক সঁচাকৈ গেজেং এৰিব চেলেং পেটেং নকৰ গেজেং হিয়াই কান্দিব পাৰিবিনে মোহক সঁচাকৈ গেজেং এৰিব সমাজে হাঁহিব তহকেই আইজ হৈ গেজেং হ'বই তই লাগিব হ'বই তই লাগিব মোৰ আইজ হৈ গেজেং হ'বই তই লাগিব হ'বই তই লাগিব আইজ হৈ গেজেং হ'বই তই লাগিব হ'বই তই লাগিব আউট অফ ফৰ্ম একেৰাহে প্ৰতি বছৰে ফৰ্মৰ কি গেৰাণ্টি ফৰ্মৰ গেৰাণ্টি সলিড ষ্টীল বডি তাত সলিড CVTI ইঞ্জিন 5 বছৰৰ ৱাৰেণ্টিৰ সৈতে TVS ষ্টাৰ চিটি ষ্টাৰ হয় ভাইটো হেৰা ফোনটো ৰিং হৈ আছে দেখোন ধৰা এই বাতিটো দীপদাক দে হেল্ল' হয় আপুনি কোনে কৈছে অঁ হয় আছে দিছোঁ ধৰকচোন আপুনি ঐ তোৰ ফোন মোৰ ফোন হেল্ল' কোনে কৈছে মাতটো ধৰিব পৰা নাই হয় হয় বাছত যে লগ পাইছিলোঁ হয় হয় অঁ ঠিক আছে মই আহিম ক'ত বুলি ক'লে হয় হয় 10 বজাত নিশ্চয় আহিম ইয়া হেল্ল' কি খবৰ এতিয়া স্বাস্থ্য পুৰা অ'কে আছে আৰু আপোনাক কিন্তু মানি গ'লো দেই মই বহুত চেষ্টা কৰিও আপোনাৰ এড্ৰেছটো উলিয়াব নোৱাৰিলোঁ আৰু আপুনি মোৰ দাদাৰ মোবাইল নাম্বাৰটোৱে পাই গ'ল আপুনি মোক এনেকৈ ফোন কৰিব বুলি মইতো ভবাই নাছিলোঁ এনিৱেজ থেংক ইউ মোৰ মোবাইল ফোনটো আৰু টকা 4000 ঘূৰাই দিয়ক মানে মই ঠিক বুজা নাই অভাৰ স্মাৰ্টও দেখুৱাব নালাগে সিদিনা বাছত কামাখ্যা মন্দিৰৰ প্ৰসাদ বুলি মোক নিচাজাতীয় বস্তু খুৱাই মোৰ বেগৰ পৰা টকা 4000 মোবাইলটো কোনে উলিয়াই নিছিল কি আপুনি মোক পাৰ্টনাৰজনী ক'ত আছে চিট যে এক্সচেঞ্জ কৰিছিল শুনক মোৰ জন্ম এই সোণাপুৰতে পুলিচক জনোৱাৰ আগতে ইয়াৰ লোকেল ল'ৰাৰ শাস্তি যথেষ্ট হৈ যাব ৰ'বচোন ৰ'ব আপোনাৰ কিবা মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে প্লিজ মোক ইমান বেয়া মানুহ বুলি নাভাবিব আৰু চাওক মই যদি আপোনাৰ বস্তুখিনি সঁচাকৈয়ে চুৰ কৰিলোহেঁতেন মই জানো মোৰ নাম ঠিকনা আপোনাক ক'লোহেঁতেন আচলতে আপোনাৰ কিবা অসুখ বিসুখ হোৱা বুলিহে মই আপোনাক সহায় কৰিবলৈ এই চব নাটক জনা আছে আপোনাৰ লগত লেকচাৰ মাৰি থাকিবলৈ মোৰ সময় নাই মুঠতে কাইলৈ 10 বজাত ইয়ালৈ আহি ভালে ভালে মোৰ মোবাইলটো আৰু টকাখিনি ঘূৰাই দিব নহ'লে অনুমান কৰিব পাৰিছেই নহয় হা ভয়েই পাপ পাপেই মৃত্যু ভয় নাখাবি বুজিছ চব ঠিক হৈ যাব মই আছো তো কিন্তু এটা কথা নহয় তাই তোৰ দাদাৰ নম্বৰটো কেনেকৈ পালে সেইটোৱেতো টেনশ্যন ছোৱালীজনীয়ে যদি মই চুৰ কৰা বুলি দাদা কেনেবাকৈ কথাটো কয় মই ছুইচাইড কৰাই ভাল হ'ব হে তেতিয়াহ'লে তাই বিচাৰ টকাখিনি তই দি দে থকা হ'লেতো দিয়ে দিলোহেঁতেন আনৰ ওপৰত ভেজা দি চলা মানুহ এনেকৈ আৰু নহ'ব ঐ মিতুদা তই যে কৈছিলি আনন্দ ঠিকাদাৰৰ কথা মানুহজনৰ ওচৰলৈকে মোক লৈ বলচোন মোক এতিয়া কাম লাগে পইচা লাগে নহ'লে মই পাগল হৈ যাম মইতো তোক কৈয়ে আছো ওলাবি কাইলৈ কিন্তু এটা কথা নহয় ছোৱালীজনী কোনো সোণাপুৰৰ ছোৱালী ইমান ডেঞ্জাৰ কি নাম নামটো সোধা নহ'ল নহয়
চাওঁ। জোনালী, দেউতা কামটো বৰ ভাল নকৰিলি কিয় আই? তোৰ পঢ়া শুনালৈ মই বৰ আশা কৰিছিলোঁ আই। মই আকৌ পঢ়িম নহয় দেউতা। আপুনি আগতে ভাল হৈ চাকৰিটো জইন কৰি লওকচোন। দৰমহাটো ৰেগুলাৰ হ'লে মই আকৌ পঢ়িম। হঠাৎ যে ঘৰখনত কি হৈ গ'ল, অসুখটো যদি আৰু 2 বছৰমানৰ পাছতো যদি হোৱা হ'লে তোৰ পঢ়া শুনাও শেষ হ'লহেঁতেন, বাহিৰকো উলিয়াই দিব পাৰিলোহেঁতেন। তহঁত দুজনে জীৱনটো ধ্বংস কৰিবলৈ কিজানি ভগৱানে মোক এই গতি কৰিলে। আকৌ আৰম্ভ হ'লনে? মই এইবোৰ কথাই বেয়া পাওঁ। তাইতো আৰু নপঢ়ো বুলি কোৱা নাই। সময়মতে হোষ্টেলৰ টকাকেইটা দিব নোৱাৰিলে তাই তাত কেনেকৈ থাকিব? আগতে নিজে ভাল হৈ লোৱাৰ কথা চিন্তা কৰকচোন। আজিকালি ঘৰত পঢ়িও পৰীক্ষা দিব পাৰি নহয় দেউতা। লওক, মই তেনেকৈ ভবা নাছিলোঁ আই। সৰুতে তাই পৰীক্ষাবিলাকত যেতিয়া ফাৰ্ষ্ট হৈছিল, মেট্ৰিকত ষ্টাৰ পাইছিল, মই বৰ আশা কৰিছিলোঁ তাইক গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ুৱাম, ডক্টৰেট ডিগ্ৰী লাভ কৰিব। এতিয়ানো নহ'ব বুলি কোনে কৈছে? ঘৰখন চলা মেলাত অলপ অসুবিধা হৈছে কাৰণেহে তাই আহিব লগা হ'ল। ওচৰৰে স্কুল এখনত চাকৰি পাইছে, তাই কৰক। পইচা দুটামান পালে তাইৰো সুবিধা হয়, ঘৰখন চলাতো সুবিধা হয়। কি? তাই পঢ়া শুনা এৰি চাকৰি কৰিব? হয় ছাৰ, চাকৰি এটা মোৰ বৰ প্ৰয়োজন। চাকৰি? এই আজিকালি অসমৰ লাখ লাখ ল'ৰা ছোৱালীক কেৱল চাকৰিয়েই লাগে। তোমাক পিছে এতিয়া মই কি ভিত্তিত চাকৰি দিব লাগে? আপোনাৰতো ছাৰ TVS ডিলাৰশ্বিপৰ বাহিৰে PWD কণ্ট্ৰেক্টটো আছে। মই মানে ছাৰ চিভিল প্ৰিন্স অফ ৱেলছৰ প্ৰডাক্ট। তাৰমানে তুমি যোৰহতীয়া ভইচিয়াৰ। হেৰা, যোৰহাটত পঢ়ি থকা সময়ছোৱাত গড়ালিত আড্ডা মাৰি পাইছিলানে নাই? চিনেমা বা কোনটো হলত বেছিকৈ চাইছিলা? শংকৰ, ইলি নে প্ৰভৰাজ? ছাৰে দেখিছোঁ চব জানে। চাকৰি তুমি পাব পাৰা, কিন্তু মোৰ ঠিকাদাৰী কামত আকৌ টাইমৰ কোনো ফিক্স নাই, কামৰ সীমা সংখ্যাও নাই, ফাঁকি ফুকাও নাই। কিন্তু ছাৰ মিণ্টু দাই মোৰ কথা ভালকৈ জানে। কিন্তু মই যে তোমাৰ বিষয়ে একো নাজানো। পিছে অভয়চিয়াৰ দৰমহা কিমান পাম বুলি ভাবিছা? ঠিক আছে, প্ৰথম এমাহ বাৰু মই তোমাক চাই ল'ম, তাৰপিছত দেখা যাব তোমাক মই কিমান দিব পাৰোঁ। ৩,০০০ টকা? সেই মুখা ল'ৰা ছোৱালীক গোটেই দিনটো পঢ়াই শুনাই মাত্ৰ ৩,০০০ টকাহে পাবিনে? দেউতাৰ দৰবতে দেখোন ১,৫০০ টকা লাগে। বাকী টকাৰে কি হ'ব? মই ভাবিছিলোঁ ৫০০মান টকাটো মোকো দিব পৰা হ'লে। মোক মাত্ৰ দুদুলৰ দোকানৰ ধাৰখিনি মাৰি দিব পাৰিলেই হ'ল। ৰ'বাহে, ছোৱালীজনী আজি পঢ়িলা চাকৰিলৈ গৈছেহে, দৰমহা ভাগ বিতৰা কৰিলে। বাপেকটো থাকোঁতে ছোৱালীজনী আধাতে পঢ়া সামৰি চাকৰি কৰিবলৈ গৈছে। মোৰ মনটো দেউতা আপুনি কথা নক'বচোন। আৰু মা, দেউতাক কাইলৈ ৰাতিপুৱাই হস্পিটেললৈ লৈ যাব। হস্পিটেললৈ নিবি? নহয়, কাইলৈ আপুনি ডাক্তৰৰ ওচৰলৈ যাব লাগিব। আৰু তই যাচোন, পানী এগিলাচ আন। দেউতা, কি যে কথাবোৰ চিন্তা কৰি থাকে নহয়। গোটেই জীৱনটো আপুনি আমাৰ কাৰণে কষ্ট কৰিলে, এতিয়া আমিনো আপোনাৰ কাৰণে কি কৰিব পাৰোঁ? ভগৱানে তাৰহে পৰীক্ষা লৈছে। আমাকো অলপ কষ্ট কৰিবলৈ দিয়কচোন। ভনী, তোৰ মোবাইলটো ক'ত থৈছ? বিচাৰি পোৱা নাই যে? আছে এজেগাত, ৰবি, কাইলৈ আনি আছোঁ। মেট্ৰিকত 78%, হায়াৰ ছেকেণ্ডেৰীত এবাৰ ড্ৰপ, কিন্তু 50%।
পলিটেকনিক ফাৰ্ষ্ট ক্লাছ, BSc ফিজিক্স, তাৰপিছত চাকৰি এয়া দীপজ্যোতি বৰুৱা। দীপ, এইখিনিও কাটি দিয়াচোন। অ' বাইদেউ, মোৰ মানে বিল্ডিঙৰ ড্ৰয়িং এটা কৰিব লগা আছে, ছাৰৰ গালিয়ে খাওঁ নেকি? মই থাকোঁতে কোন ছাৰে গালি পাৰে? তুমি আমাৰ এই দুদিনতে আপোন হৈ পৰাৰ কাৰণেহে কৈছো। ৰ'বা, এওঁক অকণমান সময়ৰ বাবে ছুটি দিয়া। এওঁৰ কোনোবা গেষ্ট আহিছে। মোৰ গেষ্ট বাহিৰতে আছে, যোৱা। সোনকালে আহিবা দেই দীপ। কোননো আহিছে বাৰু? স্পেচিয়েল গেষ্ট। কি হ'ল? মোবাইলটো অফ কৰি আপুনি হাৰি যাব পাৰিম বুলি ভাবিছে নেকি? প্লিজ দয়া কৰি অলপ মনে মনে কওকচোন। কিয় মনে মনে ক'ব লাগে? মই ভদ্ৰ ছোৱালীৰ কাৰণে আপোনাৰ ঘৰৰ মানুহ বা এওঁলোকক একো জনোৱা নাই, কিন্তু আৰু নহ'ব। কিন্তু আপোনাৰ বস্তু হেৰুৱাৰ লগত মোৰ কোনো সম্পৰ্ক নাই। শুনক, আপোনাৰ লগত কথা পাতি থাকিবলৈ মোৰ আৰু সময় নাই। লাষ্ট ৱাৰ্ণিং, কাইলৈৰ ভিতৰত যদি মোৰ বস্তুখিনি ভালে ভালে ঘূৰাই নাপাওঁ, তেতিয়াহ'লে আপোনাৰ ঘৰৰ মানুহ, পৰৰ মানুহ, পুলিচ, উকিল, এই সোণাপুৰৰ মানুহ সকলোৱে গম পাব। গম পাব মানে কি হ'ব আপুনিও গম পাব। মই মাত্ৰ কাইলৈ দুপৰীয়ালৈকে বাট চাম। পূবালী, আমাৰ ই অলপ সলনি হৈছে, তুমি কথাটো মন কৰিছানে? বেচেৰাটোৰ চাগে বৰ কষ্ট হৈছে। আৰে কষ্ট নকৰিলে চব নিজে নিজে হৈ নাযায় নহয়। জীৱনটো ইমান সহজ কথা নহয়, বুজিছা? আপুনি কিন্তু তাক খেচ খেচাই নাথাকিব। কৰ বুলি কৈ থাকিলে নহ'ব নহয়। আমিনো তাক কি সুবিধাটো কৰি দিব পাৰিছো? একো সুবিধা কৰি দিব নোৱাৰিলেও ভনীয়েৰা কানি কিন্তু ঠিকেই সুবিধা কৰি দিছা। অ' হেৰি নহয়, ইহঁতক মন কৰিছাতো? এই মানুহটো যে আৰু কি বেয়া কৰিলোনো? 5 মিনিটৰ কাৰণে দিয়া না, ফোন নকৰো নহয়, মিছ কলহে দিম। নাই নাই, মোৰ ফোনটো অন কৰিবই নোৱাৰি, কিবা এটা কাৰণত অফ কৰা আছে। কিনো অদ্ভুত কথাবোৰ কোৱা? মাত্ৰ 2 মিনিট, প্ৰমিছ। তইনো তাক কিয় দিগদাৰীখন কৰি থাক? তই ৰচোন। লগে লগে অফ কৰি দিবা কিন্তু। চাহ একাপ খাবা নেকি দীপ? নালাগে বৌ। কি হৈছে? মনটো মাৰি থকা যেন লাগিছে। কষ্ট হৈছে চাগে ন? তাতনো তুমি কি কাম কৰিব লাগে? নাই, ৰাস্তা পদূলি ড্ৰয়িং, এষ্টিমেট বনোৱা, এইবিলাকে আৰু। অ' বৌ, তোমাৰ ওচৰত টকা অলপ হ'ব নেকি? নাইয়ে নহয়। কিমান লাগিছিলনো? 3-4 হাজাৰমান লাগিছিল। মই দৰমহা পালে ঘূৰাই দিব পাৰিম। দেহি, মোক বাৰু ঘূৰাই নিদিলেও হ'ব। মোৰ হাতত টকা 2000 মান আছে, সেয়াৰে কাম চলিবনে? কিন্তু তোমাক কিয় লাগেনো? মানে লগৰ ল'ৰা এটাক দিবলগীয়া আছিল। কি হ'ল? আজি যে এবাৰো দেখা নাপালো, ইমান বিজি নে? ইমান লেবেল দেখুৱাব নালাগে। হেই, এবাৰ কোৱা না। টু ইয়াত টকা 4000 আছে। কেনেকৈ যে গোটাই আনিছোঁ আপোনাক বুজাব নোৱাৰিম। আপোনাৰ মোবাইল ফোনটোহে দিব নোৱাৰিলোঁ। মোৰ এইটো কম দামী, যদিও একেবাৰে নতুন। লওক। মোৰ কিন্তু এটা লাভ হ'ল, এটা নতুন কথা শিকিলোঁ। জীৱনত কেতিয়াও কাকো সহায় কৰিব নালাগে। এতিয়াৰ পৰা যদি কোনোবা মৰিবলৈ ওলায়, পানী পানী বুলি চিঞৰিও থাকে, মই নুশুনো। কাষেৰে পাৰ হৈ যাম, তথাপি সহায় নকৰোঁ।
তেতিয়াহ'লে দীপক তোমাৰ পচন্দ হৈছে? ল'ৰাটো বৰ ভাল ল'ৰা। সি বৰ বিশ্বাসী, নহ'লে তাৰ চাকৰিটো ফিক্স কৰি দিয়াহে। চাকৰি নহয় শান্তা, দীপৰ দৰে ল'ৰাক ব্যৱসায়ৰ অংশীদাৰো কৰি দিব পাৰি। টকাৰে চব বস্তু কিনিব পাৰিলেও সঁচা মানুহ কিনিব নোৱাৰি। সি আচলতে সঁচা মানুহ। আমাৰ যদি ল'ৰা এটা থাকিলহেঁতেন, ইয়াৰ বয়সৰে হ'লহেঁতেন। সদ্যহতে ইয়াকে আমাৰ ল'ৰা বুলি ভাবাচোন, কিন্তু সি গ'ল কলৈ? বাইকখন দি মই এফালে পঠাইছোঁ, ৰ'বা আহিব। হেৰি শুনকচোন, আপুনি সেইদিনা একো নক'লে, এখন তাক নৰলো। মই আপোনাক ধন্যবাদ জনাবও নোৱাৰিলোঁ। ধন্যবাদ নহয় মানে আপুনি অন্তত মোক চুৰ নহয় বুলি বিশ্বাস কৰিলে যে। নাই নাই, একো নহয়, হ'ব দিয়ক। আপোনাৰ নামটো? জোনালী। পছুৱাত পঠালো মনৰে মৰমবোৰ, ৰিহাৰ আচল পাতি থবি, মোৰে উৰণীয়া চেনেহৰ চুমাতি, গালত নিজে মোর
কেলে ইমান বেয়া পায় দেখিলে যে হে একেবাৰে জকি উঠে তুমি কিবা জগৰ লগাইছা চাগে ডাঙৰ জীয়েৰক ভাল পাইছো এদিন উঠাই লৈ যাম সেইটোনো কি ডাঙৰ কথা হ'ল ইস বৰ একেবাৰে ডাঙৰ ডাঙৰ কথা ক'বলৈ আহিছে দেউতাৰ মুখামুখি হ'লে ফুস তেনেকে নকবা দেই দেখুৱাই দিম বাপেকে কোনৰ ৰূপালী যোৱা যোৱা উই জকাৰ আগতে মই যাওঁ দেই ৰ এই ফটোটি ইয়ালৈ কেলে আহিছিলে হে উত্তৰ দিয় কেলে কি হৈছেনো এই ফটোৱা তোক আখৈ নিদিবলৈ তোমাক কৈছিলে নাই হে কাম বন নাইকিয়া কৰবাৰ এই ৰাইজৰ পইচা পাতি লুটিপুটি খাই এই নিষ্কৰ্মা ধুদৰ পচলা কুষ্মাণ্ড কৰবাৰ এই সি আকৌ তাৰ সাহসটো চোৱাচোন মোৰেই চোতালত মোৰেই ছোৱালীৰ লগত আহি সি আকৌ কথা পাতিব পাৰে ৰ'বচোন ৰ'ব এতিয়া চিঞৰি চিঞৰি কাহটো বঢ়াব নালাগে হে তুমি মনে মনে থাকা হে ছোৱালীজনীটো বুঢ়া তুলি লৈ পেলাই পঢ়া শুনা কৰিলে এয়া আকৌ এতিয়া এইটো আহি ঘৰ সোমাইছেহি এই কিহত নাই হে পূজা হওক বিহু হওক বিয়া হওক অমুক তমুক গোটেই এখন দীঘল চান্দাৰ বহি লৈ পেলাই গোটেই লটি ঘড়ি কৰি পালে মানুহক হে শুনা খবৰদাৰ মই কৈ দিছো হলে ইয়াৰ পিছত যদি এই ল'ৰাটোক মই ঘৰত দেখো তোৰ চবৰে মই ঠেং ভণ্টি বেয়া নাপাবা দেই যোৱা 4 মাহেতো তোমাক মই একো কোৱা নাই এইখন দোকানত 6000 টকা বাকী দিয়াটো জানো সম্ভৱ হা আজি বাৰু তোমাক মই খালী হাতে নপঠাওঁ কিন্তু নেক্সট টাইম চাবা আপুনি চিন্তা নকৰিব দাদা ময়ো নতুনকৈ চাকৰিত সোমাইছো নহয় দেউতাৰো দৰমহাটো এই মাহতে হ'ব লাগে আপুনি একেবাৰে চিন্তা নকৰিব আহোঁ জোনালী আপোনাৰ ঘৰ আমাৰ ছাৰৰ ঘৰৰ ওচৰতে বুলি কোৱা নাছিল কিয় বেগটো দিয়ক হ'ব অভ্যাস আছে নে বস্তুবোৰ লৈ উধাও হওঁ বুলি ভয় কৰিছে চাওঁ দিয়ক আপোনাক আচলতে চৰি বুলি ক'বলৈ মোৰ লাজ লাগিছে আপুনি চাগে মোক বহুত বেয়া ছোৱালী বুলি ভাবিছে মই সেইবোৰ পাহৰিলোৱেই ইট ৱাজ জাষ্ট এন এক্সিডেণ্ট থেংক ইউ থেংক ইউ নহয় আপুনি মোক আপোনাৰ ঘৰলৈকে যোৱাৰ অনুমতি দিব লাগিব এটা কথা মনত ৰাখিবা চাকৰি কৰাটোৱে মানুহৰ জীৱনৰ একমাত্ৰ লক্ষ্য হ'ব নোৱাৰে মোৰ লগৰ ল'ৰাই খেতি বাতি কৰিয়ে মোতকৈ গজগজীয়া হৈ আছে তুমি কি কাম কৰি সুখ পোৱা বা আনন্দ পোৱা সেইটোহে ডাঙৰ কথা দেউতা আপোনাক ডক্টৰে কমকৈ কথা ক'বলৈ কৈছিল নহয় বলক নহ'লে ভিতৰতে অকণমান বাগৰ দিব বলক বাৰু ডেকা ল'ৰা তুমি অলপ বহা ৰূপালী ৰূপালী তুমি আকৌ আহিবা
আহিলে আমি ভালকৈ কথা পাতিম পানীখিনি দিলিনে দিছোঁ বলো অঁ 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 এয়াই আমাৰ সংসাৰ আপোনাৰ দায়িত্ব বহুত ঠিক বহুত নহয় মই ছোৱালীৰ কাৰণেহে আপোনাৰ তেনেকুৱা অনুভৱ হৈছে আপুনি আপুনি মোক তুমি বুলিও ক'ব পাৰে থেংক ইউ তুমি থাকা মই আহিছোঁ চকামকা দিব্যা 1 মিনিট একেখন ঘৰতে থাকো পিছে দেখা দেখিয়ে নহয় যে ইমান চাকৰি কৰিছেনে নহয় হে দেৰগয়া কিবা বেলেগ প্ৰজেক্ট এটাত লাগি আছো ৰবা পিছে একেবাৰে সাজি কাচি আছা যে কোনোবা ফালে যোৱা মনটো বৰ ফৰকাল যেন দেখিছো নাই আমাৰনো আৰু কি এজ ইউজুৱেল পিছে শব্দ শৃংখল পুৰালা নে নাই মই পৰাকেইটা কৰিলো কেইটামান তোমালৈ থৈ দিছো তুমি সেইকেইটা পুৰাই থৈ দিবা মই এতিয়া আহিছো হা বাই ৰবা ৰবা ময়ো গৈছো আপুনি ইয়াত তোমাক লগ কৰিবলৈ আহিলো এটা ভাল খবৰ আছে তোমাৰ পইচা চুৰ কৰা ছোৱালীজনী পালো নহয় পুলিচৰ ভয়ত চব স্বীকাৰ কৰি দিলে পইচাখিনি পালো পিছে মোবাইলটোহে দুদিনমান দেৰি লাগিব আচৰিত ক'ত পালে কেনেকৈ তাই হেনো এইটো লাইনৰ বাছৰ পেছেঞ্জাৰৰ পৰা প্ৰায়ে টকা পইচা বস্তু বাহানি চুৰ কৰি থাকে কালি পুলিচৰ মাৰত চব স্বীকাৰ কৰি দিলে জাগিৰটো ধৰা পৰিল এয়া লোৱা তোমাৰ টকাখিনি সকলো মানুহে ধৰা নপৰাকৈ মিছা কথা ক'ব নাজানে আপোনাৰ চাগে মিছা কথা কোৱাৰ অভ্যাস নাই নহয় মানে মই